ওকে সকলোকে দিছো নমস্কাৰ মই ঋতুৰাজ তোমালোকে চাইছা ঋতুৰাজ সায়েন্স আৰু মেথছ নামৰ চেনেলটো আমি কোনটো চেপ্টাৰ পঢ়িছো অধ্যায় নম্বৰ 13 আজি হৈছে তৃতীয় ভিডিঅ' তৃতীয় নে আজি চতুৰ্থ এই চাগে চতুৰ্থটো ভিডিঅ' পাহৰি গৈছো টেনচনত ওকে যেটো ভিডিঅ' হওক তোমালোকে সিৰিয়েলি চাইছা লিখা আছে থাম্বনেইলত কেই নম্বৰ ভিডিঅ' মই এতিয়া পাৰ্ট 1 পাৰ্ট 2 দিলো পাৰ্ট 3 পাৰ্ট 4 চাগে হয় দে পাৰ্ট 4 এ দিয়া হৈছে ওকে আমি কি পঢ়িছিলো বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া প্ৰথম ভিডিঅ' যিসকলে চোৱা নাই দ্বিতীয় ভিডিঅ' চোৱা নাই তৃতীয় ভিডিঅ' চোৱা নাই তোমালোকে কি কৰিবা এই ভিডিঅ'টোৰ তলত প্লেলিষ্টৰ লিংক আছে চাই ল'ব পাৰিবা তেতিয়া কনচেপ্টবোৰ বুজি পাবা লগে লগে কিছুমান কথা কোৱা আজি পঢ়োৱা ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে যোৱা কেইদিনমান দেখা পাইছা হিমা দাসৰ এটা ফটো যে ডিএছপি হৈছে চোৱা কোৰ ছোৱালী ক'ত পালেগৈ স্থান নিচে এবাৰ ভাবি চোৱাচোন হিমা দাসৰ কথা ভাবি চোৱা হিমা দাস এনেকুৱা ঘৰ ছোৱালী আছিল 2 বছৰ আগলৈকে কোনো অসমৰ এজন মানুহেও চিনি পোৱা নাছিল এনে গাঁৱৰ ছোৱালী গাঁৱত পঢ়া শুনা কৰি আছে গাঁৱতে ঘৰৰ স্কুলত খেলা হয় ফাৰ্ষ্ট যায় এনেকুৱা ধৰণৰ কিন্তু প্ৰেক্টিচ এণ্ড হাৰ্ড ৱৰ্ক কি বাৰে বাৰে চেষ্টা আৰু কঠিন পৰিশ্ৰম এতিয়া কঠিন পৰিশ্ৰম বুলি ক'লে মই এটা কথা মানো যিটো কাম তুমি ভাল পোৱা তাত কঠিন বোলা বস্তু নাথাকে খালি তোমাৰ মনটো কনচেন্ট্ৰেট কৰিব লাগে যে বাদ দিয়া নিজে ইচ্ছা কৰিব লাগে যে তুমি পঢ়া টাইমত তোমাৰ মোবাইল টিপা ইচ্ছা যাব সেইটো সঁচা কথা সকলোৰে যায় মোবাইল টিপা ইচ্ছা যে পঢ়ি আছো মোবাইল চাওঁ ৰকবাৰ কিবা আছেনে ইউটিউবটো চাওঁ কিন্তু তোমালোকে কি কৰিব লাগিব তেতিয়া ভাবিব লাগিব মই ডিসাইড কৰিছিলোঁ যে এইখিনি সময়ত মই পঢ়িম আৰু মোবাইলটো সাইড কৰি থবৰ কাৰণে চেষ্টা কৰিব লাগিব বহুতে চেষ্টা কৰাই বাদ দি তেওঁলোকতো মই ভাবো বহুত হেৰি হৈ যাব চেষ্টা কৰা বাদ নিদিবা যে মোবাইলটো যিমান বাৰ চেষ্টা কৰোঁ মা দেউতাৰ হাতত দি দিবা যাতে পঢ়া সময়খিনিত পঢ়িব পাৰো আৰু মই হিমা দাসৰ কথা কৈছিলোঁ যে হিমা দাস ইমান সৰু গাঁও এখনৰ পৰা আহিছে 2 বছৰ আগতে কোনো চিনিও নাপায় সেই ছোৱালীজনী আজি বিশ্বই চিনি পাইছে ভাৰতৰ নাগৰিকে চিনি পায় অসমৰ ঘৰে ঘৰে তাইৰ নাম আছে হয়নে নহয় কোৱা মিছা কৈছো কিবা সকলোৰে সন্মুখত জানা হিমা দাসৰ নাম সকলোৱে শুনিছা কিয় শুনিছা হিমা দাসে কাৰণ চেষ্টা অব্যাহত ৰাখিছিল আৰু যাৰ বাবে অতি কম সময়ৰ ভিতৰত তাই সফলতা লাভ কৰিছে গতিকে তোমালোকেও চেষ্টা কৰা আৰু নিশ্চিত থাকা যদি চেষ্টা কৰিব পাৰিছা সঠিক দিশত সফলতা হবাই তুমি য'ত নাথাকা সৰু গাঁৱত থাকা একেবাৰে নজনা ঘৰৰ ল'ৰা যে ঘৰত কোনো শিক্ষিত নাইয়ে বা তুমি শিক্ষিত ঘৰৰ ল'ৰাই কিন্তু এটা পৰিৱেশ পোৱা নাই বা নিজৰে বহুত কষ্ট হৈ আছে পঢ়াত মোবাইলে বহুত বাধা দি আছে তেনেহ'লে চেষ্টা কৰা চেষ্টা অব্যাহত ৰাখা নিশ্চয় সফল হবা এইখিনিয়ে কৈছোঁ কাৰণ হিমা দাসৰ পৰা শিকিব লগা আছে হিমা দাসে কেনেকৈ আগবাঢ়িল এটা সৰু গাঁৱৰ পৰা নিজে দৌৰি দেউতাকৰ আগত দৌৰে দেউতাকে তেনেকৈ স্কুলত দৌৰিলে জিলাত দৌৰিলে মহকুমাত দৌৰিলে ৰাজ্য ভিত্তিত দৌৰিলে দেশৰ কাৰণে দৌৰিলে তাৰপিছত কি হ'ল বিশ্বৰ কম্পিটিশ্যনত দৌৰিলে ষ্টেপ বাই ষ্টেপ গ্ৰেজুৱেলি ইম্প্ৰুভমেণ্ট গতিকে ষ্টেপ বাই ষ্টেপ যাব লাগিব আমি যে আজি 1 ঘণ্টা আজি 16 ঘণ্টা পঢ়িছোঁ নহয় ষ্টেপ বাই ষ্টেপ যোৱা আজি 12 ঘণ্টা পঢ়িছোঁ কালিও 12 ঘণ্টা পঢ়িম পৰহিও 12 ঘণ্টা পঢ়িম যদি বিশেষ একো অসুবিধা নহয় কেতিয়াবা হঠাৎ ৰৈ গ'লে 12 ঘণ্টা পঢ়িব নোৱাৰিলোঁ ডিপ্ৰেশ্যনত নাযাবা কিবা কাৰণত নোৱাৰিলোঁ কিন্তু কালিৰ পৰা আকৌ চেষ্টা কৰিম এই মনত যে চেষ্টা কৰিম মনত যে আহি থাকিব লাগিব যে মই চেষ্টা কৰিব লাগিব ওকে যিদিনাখনৰ পৰা নাহে যে চেষ্টা ইচ্ছা নাই নোৱাৰোঁ মই কেতিয়াও নোৱাৰোঁ এইবোৰ 10 ঘণ্টা পঢ়িব 12 ঘণ্টা পঢ়িব তোমাৰ মনটোও কৈছে নোৱাৰা তেতিয়া নোৱাৰিবা গতিকে তোমালোকে চেষ্টা কৰি থাকিবা নিশ্চয় সফল হ'বা বাকি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ' ওকে তোমালোকে নিজৰ যিখিনি পঢ়া শুনা আছে সেইখিনি নিয়মিত কৰি থাকা লগে লগে ধেমালিও কৰা মোবাইলো চোৱা কিন্তু যিখিনি সময় পঢ়া মন লাগে পঢ়া হোৱাত গুৰুত্ব দিবা আৰু কেনেকৈ গুৰুত্ব দিবা মই কৈছোঁ মোবাইলবোৰ সুইচ অফ কৰি থবা বহুতে মোবাইলত কিবা কিবি চাব লগা হয় যিখিনি বস্তু চাব লাগে ধৰা ৱাৰ্ড মিনিং আছে বা কিবা কুৱেশ্যন এনচাৰ আছে সেইখিনি তুমি এটা কপিত লিখি ল'বা পঢ়া টাইমত মই এইটো বস্তু মোবাইলত চাব লাগে কিন্তু মোবাইলটো ওলাব নালাগে এখন কপিত লিখি থৈ দিবা পঢ়া শেষ হোৱাৰ পিছত মোবাইলটো আনি একেলগে চাবা কাৰণ পঢ়াৰ মাজত যেতিয়া তুমি মোবাইলটোৰে চাবা তেতিয়া আকৌ মোবাইলটো চাবৰ ইচ্ছা যায় গতিকে এইটো কাম তোমালোকে কৰিবা
পঢ়া সময়খিনিত অন্তত মোবাইলটো নাচাবা যিসকলে অনলাইন ষ্টাডি কৰে মই কৈছোঁ অনলাইন ষ্টাডি তাৰমানে কি ইউটিউবত ভিডিঅ' চাই কৰে তেওঁলোকে কি কৰিবা এটা টাইম ধৰি দিবা যে এইখিনি সময়ত মই অনলাইন ষ্টাডি কৰিম বা ইউটিউবত ভিডিঅ' চাই শিকিম ওকে বাকীখিনি মই মোবাইল ছুইচ অফ কৰি পঢ়াত গুৰুত্ব দিবা এইখিনি ক'লোঁ আগৰ ভিডিঅ'বোৰত মই পোন পৰিবাহীৰ বাবে ক'লোঁ তাৰপিছত কুণ্ডলীৰ কাৰণে ক'লোঁ সলেনয়েডটো বুজাই দিলোঁ সলেনয়েডটো কনফিউজ থাকিলে ক'বাচোন কমেণ্টত মই চাম সলেনয়েডটো বুজাই দিছোঁ তোমালোকক তথাপিও তোমালোকে ভালকৈ পঢ়িবা দেই ইয়াত কেইটামান কুৱেশ্যন আছে এখন টেবুলৰ এই 229 পৃষ্ঠাৰ প্ৰশ্নাৱলীটোত কি আছে চোৱা এখন টেবুলৰ সমতলত তাৰৰ বৃত্তাকাৰ কুণ্ডলী এটা বিবেচনা কৰা ধৰা হওক ঘড়ীৰ কাটাৰ দিশত ইয়াৰ মাজত প্ৰৱাহ চলিছে কুণ্ডলীটোৰ ভিতৰতে বায়ুচুম্বক ক্ষেত্ৰত দিশ উলিয়াবলৈ খোৱাতৰ নীতি প্ৰয়োগ কৰে এইবোৰ তোমালোকক খোৱাতৰ নীতি প্ৰয়োগ কৰিব দিছে এইবোৰ তোমালোকক শিকাইছোঁ নিশ্চয় পাৰিবা চেষ্টা কৰিবা চিত্ৰ অংকন কৰিব দিছে শুদ্ধ উত্তৰ 3 নম্বৰটো কি দিছে চোৱা 230 পৃষ্ঠা 3 নম্বৰ কুৱেশ্যনটো প্ৰৱাহযুক্ত দীঘল সলেনেড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ 0 ইয়াৰ প্ৰান্তৰ ফালে ক্ৰমি যায় 3 নম্বৰ অপচন দিছে ইয়াৰ প্ৰান্তৰ ফালে বাঢ়ি যায় সকলো বিন্দুতে একে থাকে 3 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ উত্তৰ কোনটো হ'ব চোৱা প্ৰৱাহযুক্ত সলেনেড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি অপচন দিছে 1 নম্বৰ দিছে 0 কাৰণ চুম্বক ক্ষেত্ৰ নাই 2 নম্বৰ অপচন দিছে ইয়াৰ প্ৰান্তৰ ফালে কমি যায় তাৰ 2 মূৰৰ ফালে কমি যায় বুলি কৈছে 3 নম্বৰ অপচন দিছে ইয়াৰ প্ৰান্তৰ ফালে বাঢ়ি যায় 2 মূৰৰ ফালে বাঢ়ি যায় বুলি কৈছে আৰু 2 নম্বৰ অপচন দিছে সকলো বিন্দুতে একে থাকে কোনটো অপচন শুদ্ধ মই তোমালোকক বাৰ কৈছিলো যেতিয়া বাৰ বুলি নহয় মই তোমালোকক কৈছিলো ভিডিঅ'ত যেতিয়া বনাইছিলো যদি মনত আছে তেওঁলোকে জানিব 2 নম্বৰ অপচনটো শুদ্ধ কাৰণ সলেনয়েড এটাৰ ভিতৰত সকলো বিন্দুতে কি হয় বলৰ ৰেখাবোৰ সমান গতিকে ইয়াৰ সকলো বিন্দুতে কি হয় প্ৰবাহ তাকো চুম্বক ক্ষেত্ৰৰ মান একে থাকে ওকে ভালকৈ মন দিলে পাৰিবা দেই ইকুৱেশ্যনবোৰ তাৰ পিছত আজি পঢ়িম আমি চুম্বক ক্ষেত্ৰত ৰহা প্ৰবাহযুক্ত পৰিবাহীত বল তাৰ মানে কি চুম্বক ক্ষেত্ৰত ৰহা তুমি এটা চুম্বক ক্ষেত্ৰ এক্সটাৰ্নাল চুম্বক ক্ষেত্ৰ তাৰ মানে কি দ্বন্দ্ব চুম্বকৰ বাবে যিবোৰ চুম্বক আছে তোমাৰ ৰিয়েল লাইফৰ চুম্বক ইলেক্ট্ৰমেগনেটিক চুম্বক নহয় মানে বিদ্যুতৰ পৰা সৃষ্টি হোৱা চুম্বকৰ কথা কোৱা নাই যিবোৰ চুম্বক আছে আমাৰ যে তোমাৰ হেডফোনবোৰত চুম্বক থাকে বা দ্বন্দ্ব চুম্বকৰ কথা ক'লো দ্বন্দ্ব চুম্বক এনেকুৱা চুম্বক থাকে কিছুমান গোল চুম্বক থাকে তোমালোক ঘৰতো থাকে এনেকুৱা গোল স্পিকাৰবোৰত যে থাকে এই চুম্বক আছে আৰু কিছুমান এনেকুৱা চুম্বকো থাকে ওকে এইডালৰ নাম দ্বন্দ্ব চুম্বক এইডালৰ নাম কি জানানে এইটো নৰ্থ এইটো সাউথ এইডালৰ নাম হৈছে অশ্ব অশ্বহুৰাকৃতিৰ চুম্বক তাৰ মানে অশ্ব মানে কি অশ্ব মানে অসমীয়া যিসকলে জানিবা অশ্ব মানে হৈছে ঘোঁৰা ঘোঁৰাৰ যিটো ভৰিৰ খুৰা এই খুৰাটোৰ দৰে চুম্বকডালক কোৱা হয় অশ্বহুৰাকৃতিৰ চুম্বক ওকে এনেকুৱা বিভিন্ন ধৰণৰ চুম্বক আছে এইবোৰ হৈছে ঘূৰ্ণন চুম্বক গোলাকাৰ চুম্বক এনেকুৱা বহুত চুম্বক পোৱা যায় এতিয়া আমাক কৈছে যে এনেকুৱা যিবোৰ এক্সটাৰ্নেল চুম্বক ক্ষেত্ৰ অৰ্থাৎ যিবোৰ আমি বাহ্যিক ইলেক্ট্ৰিক নহয় সেই চুম্বক ক্ষেত্ৰৰ ৰহা সেই চুম্বক ক্ষেত্ৰ এখনত ৰাখিলে প্ৰবাহযুক্ত পৰিবাহীত কেনেকুৱা ধৰণৰ বল প্ৰয়োগ হ'ব আমি জানো কোনো এডাল পৰিবাহীৰ মাজেৰে যদি প্ৰবাহ যায় কি শিকিছিলোঁ যে তাৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হয় এইটো কথা আমি শিকিছিলোঁ এতিয়া কৈছে এই পৰিবাহীডাল যদি আমি এডাল এক্সটাৰ্নেল চুম্বক ক্ষেত্ৰ মানে কি দ্বন্দ্ব চুম্বক হওক অশ্বহুৰাকৃতিৰ চুম্বক হওক এনেকুৱা চুম্বক ক্ষেত্ৰত ৰাখোঁ ধৰা হ'ল মই অশ্বহুৰাকৃতি বুলি কৈছোঁ এনেকুৱা এইডাল এইটো এন এইটো এছ এইটো হৈছে অশ্বহুৰাকৃতিৰ চুম্বক মানে ঘোঁৰাৰ খুৰা আকৃতিৰ চুম্বক এই চুম্বকডালৰ সান্নিধ্য যদি এই তাঁৰডাল ৰাখোঁ বা ওচৰত ৰাখোঁ তেতিয়া এই তাঁৰডালৰ ওপৰত যেতিয়া প্ৰবাহ যাই থাকিব এই চুম্বকডালৰ চুম্বক ক্ষেত্ৰৰ কি হ'ব তাৰ মানে ইয়াৰ যিটো চুম্বক ক্ষেত্ৰ থাকিব এনেকুৱা বলৰ ৰেখা থাকিব নহয় ইয়াৰ এনেকুৱা বলৰ ৰেখা থাকিব কিছুমান এনেকুৱা বলৰ ৰেখা থাকিবতো ইয়াৰ এই চুম্বকডালে এই তাঁৰডালৰ ওপৰত কেনেকুৱা প্ৰভাৱ দিব সেই বস্তুটোই আমি জানিব লাগিব বুজি পাইছানে কথাখিনি
যে এডাল এক্সটাৰ্নেল চুম্বক, এক্সটাৰ্নেল বুলি মই শব্দটো ইউজ কৰিছোঁ, তোমালোকে নিলিখিবা, এক্সটাৰ্নেল বাহ্যিক চুম্বক বুলি কৈছোঁ, চুম্বক বুলি ক'ব পাৰা তুমি ডাইৰেক্ট। এডাল চুম্বকে এডাল পৰিবাহীৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব যেতিয়া ইয়াৰ মাজেৰে বিদ্যুৎ যাই থাকিব। অ'কে, সেই টপিকটো আমি ডিছকাছ কৰিম। ভিডিঅ'টো বঢ়িয়াকৈ উঠি আছে, কেমেৰা ইজ অন। ইয়াত কি দিছে চোৱা, মই অলপ পঢ়াই দিছোঁ। আমি শিকি আহিলোঁ যে কোনো পৰিবাহীত চালিত হোৱা প্ৰবাহে চুম্বক ক্ষেত্ৰ উৎপন্ন কৰে। এটা কথা ক'লোঁ মই যে কোনো এডাল পৰিবাহীৰ মাজেৰে যেতিয়া প্ৰবাহ যাই থাকিব তাৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়, সেই লাইনটো কৈছে। এনেদৰে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰই, তোমালোকে বহুতে পেজটো বিচাৰি আছে চাগে, 230 পেজৰ 13.3 পঢ়িছোঁ আমি। এনেদৰে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰই পৰিবাহীডাল নিকটৱৰ্তী চুম্বক এডালৰ ওপৰত বল প্ৰয়োগ কৰে। এনেদৰে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰই পৰিবাহীডাল নিকটৱৰ্তী চুম্বক এডালৰ ওপৰত বল প্ৰয়োগ কৰে। এতিয়া চোৱা, ই এটা কি কৰিছে, এই তাঁৰডালৰ মাজেৰে যেতিয়া বিদ্যুৎ যাই আছিল তেতিয়া ইয়াৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হৈছে। তাৰ মানে কি, তাঁৰডাল এডাল চুম্বকলৈ ৰূপান্তৰিত হৈছে, হয়। চুম্বকৰ চাৰিওফালৰ যিবোৰ ঠাইত চুম্বকীয় বল অনুভৱ হয় তাকে চুম্বক ক্ষেত্ৰ বোলে। বহুতে পাহৰি যাব পাৰে। চুম্বক ক্ষেত্ৰ মানে কি জানা, যিখিনি ঠাইত তুমি চুম্বকডালৰ বল অনুভৱ কৰিবা, লোহা এটা লৈ গৈছে এইখিনি ঠাইত টানি নিছে, তাৰ মানে কি এইখিনি ঠাই চুম্বক ক্ষেত্ৰ। যলৈকে একদম ইয়াত থাকোতে টানিছে কিন্তু ইয়াৰ পিছৰ পৰা টানা নাই, তাৰ মানে এইটো কি, সীমা, চুম্বক ক্ষেত্ৰডালৰ সীমা। অ'কে, এই চুম্বক ক্ষেত্ৰ, এই পৰিবাহীডালৰ যিটো চুম্বক ক্ষেত্ৰ আছে, এই চুম্বক ক্ষেত্ৰডালে নিকটৱৰ্তী চুম্বক এডাল, তাৰ মানে ইয়াৰ কাষত যদি আমি এডাল দ্বন্দ্ব চুম্বক ৰাখোঁ বা যিকোনো চুম্বক এডাল, বাহ্যিক চুম্বক বুলি কৈছোঁ মই, এই যিবোৰ আমি লোহাৰ চুম্বক পাওঁ সেনেকুৱা চুম্বক, দ্বন্দ্ব চুম্বক হওক, অশ্বসুৰাকৃতিৰ চুম্বক হওক, এনেকুৱা চুম্বক এডাল ৰাখিলে কি হ'ব, ইহঁতৰ মাজত আকৰ্ষণ বিকৰ্ষণ হ'ব। বুজি পাইছা? আকৰ্ষণ বা বিকৰ্ষণ হ'ব। কিয় আকৰ্ষণ বা বিকৰ্ষণ হ'ব? আমি কি পঢ়িছিলোঁ, দুডাল চুম্বকে কি কৰে, যদি একে মেৰু হয় বিকৰ্ষণ কৰে আৰু যদি বিপৰীত মেৰুক সদায় আকৰ্ষণ কৰে। যিহেতু তাঁৰডালৰ মাজেৰে বিদ্যুৎ যায় আছে, তাৰ মানে কি ই চুম্বকলৈ ৰূপান্তৰিত হৈছে। অ'কে, এইডাল এডাল চুম্বক আৰু এইডাল এডাল চুম্বক হ'ল। এতিয়া ইহঁত দুয়োটা চুম্বক, গতিকে ইহঁতৰ মাজত আকৰ্ষণ বিকৰ্ষণ থাকিব নে নাই? নিশ্চয় থাকিব। যদি আমি ইয়াত এতিয়া এনেকুৱা কৰিলোঁ, এইটো চাউথ দি দিলোঁ। অ'কে, যদি এই তাঁৰডালৰো এইপিনে নৰ্থ থাকে তেনেহ'লে ইহঁতৰ মাজত কি হ'ব, আকৰ্ষণ হ'ব। হ'ল। যদি আমি ওলোটা কৰি দিওঁ, এইফালে চাউথ দিলোঁ, এইফালে নৰ্থ দিলোঁ, নৰ্থ নৰ্থ কৰি, তেন্তে ইহঁতৰ মাজত বিকৰ্ষণ হ'ব। এইটো বস্তু আৰু ভালকৈ বুজি পাবা, এটা সৰু প্ৰেক্টিকেল তোমালোকক কাৰ্যকলাপ এটা দিছে, আমি সেইটোৰ দ্বাৰা বুজি পাম। কাৰ্যকলাপবোৰ তোমালোকে কি কৰিবা, মুখস্থ কৰিব নালাগে, জাষ্ট এনে মনতে ভাবি থৈ দিবা, মনতে এনে বুজি থৈ দিবা, তেতিয়া কেতিয়াবা পৰীক্ষাত নাহে, তথাপিও যদি আহি যায় তোমালোকে যাতে বনাই হ'লেও লিখি দিব পাৰা। অ'কে, কাৰ্যকলাপটোত তোমালোকক কি কৰিব, মই চিম্পলি বুজাই দিছোঁ। এডাল তুমি ষ্টেণ্ড ল'বা, এই ষ্টেণ্ডৰ ওপৰত
কিতাপত তোমালোকৰ আছে এইটো কাৰ্যকলাপ কৰিছোঁ ইয়াত কি কৰিব দিছে তোমালোকক এডাল এলুমিনিয়ামৰ তার এইডাল এডাল এলুমিনিয়ামৰ তার ওকে ইয়াত তোমাৰ প্ৰভাৱটো অলপ উল্টাকৈ দেখুৱাইছে হ'ব তোমাৰ জাস্ট বুজি থৈ দিয়া কিতাপৰ মত পঢ়িছা বা এইটো ইয়াত এডাল এলুমিনিয়ামৰ তার পাব দিছে তারডালৰ লগত এনেকৈ তোমালোকে কিছুমান বেলেগ বৈদ্যুতিক তার ইউজ কৰি এটা বেটাৰীৰ লগত কানেকশ্যন কৰিলা এনেকৈ এডাল ষ্টেন এইডাল হৈছে ষ্টেন এনেকুৱা ষ্টেন ওকে যাত ওলমি আছে বস্তুটো এই ৰডডাল এলুমিনিয়ামৰ ৰডডাল ওলমি আছে তাৰপিছত এইবোৰ তাৰে তুমি বেটাৰী কানেকশ্যন কৰিছা এইফালে চোৱা বেটাৰী কানেকশ্যন কৰি দিছা তাৰপিছত এয়া হৈছে অশ্বহুৰাকৃতিৰ চুম্বক এডাল লৈছা অশ্বহুৰাকৃতিৰ চুম্বক এডাল লৈছা ইয়াত ওকে ইয়াত এডাল অশ্বহুৰাকৃতিৰ চুম্বক এডাল এলুমিনিয়ামৰ ৰডৰ লগত তুমি কি কানেকশ্যন কৰিছা বেটাৰী কানেকশ্যন কৰিছা তাৰ মানে কি ইয়াৰ মাজেৰে এটা প্ৰবাহ যাই আছে ওকে বুজিলা জাস্ট বুজি থৈ দিয়া তোমালোকৰ বস্তুখিনি এতিয়া কি কৰিব দিছে প্ৰবাহ সুইচটো প্ৰথমতে বন্ধ হৈ আছে বন্ধ হৈ থাকোতে কি হ'ব তোমালোকৰ একো পৰিৱৰ্তন নহয় তাৰমানে এইডাল স্থিৰ অৱস্থাত থাকিব ওকে স্থিৰ অৱস্থাত আছে যেতিয়া সুইচটো তোমালোক অফ কৰি থৈ দিছা তাৰপিছত সুইচ যেতিয়া অন কৰিবা সুইচটো অন কৰাৰ লগে লগে ইয়াৰ মাজেৰে এনেকৈ বিদ্যুৎ যাব আৰম্ভ কৰিলে তাৰপিছত এই এলুমিনিয়ামৰ ৰডডালৰ মাজেৰেও বিদ্যুৎ যোৱা ষ্টাৰ্ট হ'ল এতিয়া এই ৰডডালৰ মাজেৰে যেতিয়া বিদ্যুৎ পাৰ হৈ যাব তেতিয়া ইয়াৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব না নাই এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব কাৰণ পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ পাৰ হৈ যায় তাৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় গতিকে এই এলুমিনিয়ামৰ ৰডডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হ'ব মুঠৰ ওপৰত তাৰ মানে কি ক'ব বিচাৰিছো ই এডাল চুম্বক হৈ যাব নিশ্চয় চুম্বক এডাল হৈ যাব ই এইফালে এডাল চুম্বক আছে অশ্বহুৰাকৃতিৰ চুম্বক গতিকে এইডাল চুম্বক আৰু এইডাল চুম্বকৰ মাজত আকৰ্ষণ বিকৰ্ষণ হ'ব না নাই নিশ্চয় আকৰ্ষণ বিকৰ্ষণ হ'ব হয় ইহঁতৰ মাজত এটা আকৰ্ষণ বিকৰ্ষণ বলৰ সৃষ্টি হ'ব এতিয়া আকৰ্ষণ হ'ব নে বিকৰ্ষণ হ'ব ধৰা হ'ল প্ৰথমতে দিওঁতে সিহঁতৰ মাজত আকৰ্ষণ হ'ল ওকে সোঁফাললৈ গ'ল তাৰ মানে এইটো সাইডে আকৰ্ষণ হ'ল এইটো সাইডে নৰ্থৰ ফালে আকৰ্ষণ হৈছে যে এনৰ ফালে আকৰ্ষণ হৈছে এনেকৈ গৈছে বস্তুটো আকৰ্ষণ হৈছে এইবাৰ কি কৰিব দিছে তুমি প্ৰবাহৰ মানটো এই বেটাৰীটোৰ দ্বাৰা প্ৰবাহৰ মানটো উল্টা কৰি দিয়া এইবাৰ এনেকৈ নহয় এইবাৰ উল্টা কৰি দিয়া প্ৰবাহটো এনেকৈ দিয়া কেনেকৈ দিব পাৰি বেটাৰীটো জমি উল্টা কৰি দিয়া চেঞ্জ কৰি দিয়া তেতিয়া এনেকুৱাকৈ প্ৰবাহটো যাব এনেকুৱাকৈ যেতিয়া প্ৰবাহ যাব তেতিয়া কি দেখা যাব প্ৰথমতে কোন ফালে গৈছিল এনৰ ফালে গৈছিল এনৰ ফালে এনেকৈ টানি লৈ গৈছিল বস্তুটো কিন্তু প্ৰবাহৰ মান যেতিয়া উল্টা কৰি দিয়া প্ৰবাহৰ দিশটো উল্টা কৰি দিম ফাৰ্ষ্টতে গৈছিল এনেকৈ ফাৰ্ষ্টতে যাইছিল এনেকৈ এইবাৰ কৰিলো এনেকৈ ওকে উল্টা কৰি দিয়াৰ লগে লগে এই চুম্বকডাল ফাৰ্ষ্টতে এইফালে টানি লৈ গৈছিল এনেকৈ হৈ গৈছিল কিন্তু এইবাৰ কি হ'ব তলৰ ফালে টানি লৈ আহিব এছে টানি আনিব তলৰ ফালে টানি আনিব কিয় এনেকুৱা হ'ল এতিয়া মেইন কুৱেশ্যনটো হৈছে কিয় এনেকুৱা হ'ল কাৰণ প্ৰবাহৰ দিশ সলনি কৰাৰ লগে লগে চুম্বক যিটো বিদ্যুৎ চুম্বক আছে সেই চুম্বকৰ মেৰুৰ সলনি হৈছে প্ৰথমতে ধৰা হ'ল ইয়াত এছ হৈছিল যেতিয়া প্ৰবাহটো এনেকুৱা আছিল তেতিয়া এছ আছিল তেতিয়া নৰ্থ আৰু এছে এটা আনটোক আকৰ্ষণ কৰিছিল কাৰণ বিপৰীত মেৰুৱে আকৰ্ষণ কৰে জানাই আমি উত্তৰ মেৰু দক্ষিণ মেৰু আকৰ্ষণ কৰে কিন্তু প্ৰবাহৰ মান যেতিয়া আমি এইটো কৰি দিলো তাৰমানে উল্টাই দিলো দিয়াৰ লগে লগে এই সাউথটো এবাৰ নৰ্থ হৈছে আৰু এইফালে সাউথ হৈ গৈছে তাৰ মানে প্ৰবাহৰ মান সলনি হোৱাৰ লগে লগে বিদ্যুৎ চুম্বকডালৰ তারডালৰ কি হয় মেৰুৰ দিশ সলনি হয় ওকে সেইটো বস্তু বুজিলে একদম সহজ এই বস্তু তোমালোকে কিতাপত পঢ়িছা বা তাৰ মানে ইয়াত কি গম পোৱা গ'ল যে এই পৰিবাহীডালৰ ওপৰত চুম্বকে এটা বল প্ৰয়োগ কৰিব যেতিয়া ইয়াৰ মাজেৰে কি থাকিব বিদ্যুৎ পাৰ হৈ থাকিব অৰ্থাৎ বিদ্যুৎ প্ৰবাহ থাকিব জানা কথা তোমালোক তথাপি দিছে কাৰণে মই পঢ়াই দি আছো আৰু এটা কথা ৰাখিবা এই পৰীক্ষাটোত চুম্বকৰ যিটো আমাৰ দণ্ডডালৰ এলুমিনিয়ামৰ ৰডডাল বা দণ্ডডালৰ হৰণ মানে কি যিটো দূৰত্ব কভাৰ কৰিলে এনেকৈ যিমান বেকা হ'ল ধৰা এনেকুৱা হৈ গ'ল ইয়াত আছিল এনেকুৱা হৈ গ'ল
যিখিনি বেছি বেকা হ'ল সেইখিনি হৰণ বুলি বুজাইছে ইয়াত তোমালোকে 9ত ভালকৈ পাইছা হৰণৰ ডেফিনেশ্যন ইয়াত মই সিম্পলি কৈ দিছোঁ এই হৰণটো কেতিয়া বেছি হয় বা ডিফ্লেকশ্যনটো অৰ্থাৎ ডেভিয়েশ্যন ফাৰ্ষ্টতে ইমান আছিল তাৰপিছত এনেকুৱা হয় এইটো কেতিয়া বেছি হয় জানানে যেতিয়া চুম্বকডাল আৰু চুম্বক ক্ষেত্ৰৰ দিশ আৰু যিটো আমাৰ প্ৰবাহৰ দিশ সিহঁতে লম্বভাৱে থাকে তাৰ মানে কি এইডাল চুম্বক আমাৰ এইটো নৰ্থ এইটো সাউথ ইয়াৰ বলৰেখাবোৰ কেনেকুৱা হ'ব এনেকুৱা হ'ব উত্তৰৰ পৰা দক্ষিণলৈ যোৱা এনেকুৱা হ'ব তাৰপিছত ইয়াৰ দণ্ডডাল যদি তুমি এনেকুৱাকৈ ৰাখা যাতে ইয়াৰ যিবোৰ বলৰেখা আছে ইয়াত এনেকুৱা বলৰেখা থাকিব ইহঁতৰ মাজত যিটো এংগল হয় সেইটো 90 ডিগ্ৰী হয় বলৰেখাবিলাকৰ মাজত ইয়াৰ বলৰেখা আৰু এই পৰিবাহীডালৰ বলৰেখা সেই সিহঁতৰ মাজত যিটো কোণ আছে সেইটো 90 ডিগ্ৰী যেতিয়া হ'ব সিহঁতৰ হৰণটো আটাইতকৈ বেছি হ'ব তোমালোকে ভাষা হিচাপে কেনেকৈ মনত ৰাখিবা যেতিয়া পৰিবাহীডালৰ প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ দিশ প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ দিশ পৰস্পৰ লম্ব হয় সৰি ইয়াত ভুল কোৱা গৈছে সৰি একদম সৰি এটা ভুল কোৱা গ'ল এটা বলৰেখাৰ দিশ এনেকুৱা বুলি ধৰিলোঁ এইডাল হৈছে পৰিবাহী ইয়াৰ প্ৰবাহটো এনেকুৱা যাই আছে ইহঁতৰ মাজত যিটো কোণ যদি 90 ডিগ্ৰী হয় তেনেহ'লে হৰণটো আটাইতকৈ বেছি হয় এইটো বস্তু মনত ৰাখিবা কেতিয়া বেছি হ'ব যেতিয়া ইহঁতৰ কোণৰ মান 90 ডিগ্ৰী হ'ব তেতিয়া ইহঁতৰ হৰণটো আটাইতকৈ বেছি হ'ব তাৰমানে এইডাল বেছি ডেভিয়েশ্যন অৰ্থাৎ এনেকুৱা আছিল তাৰপিছত বল লাগিল এনেকুৱা বহুত বেকা হৈ যাব সেইটো বুজাইছে কেতিয়া বেকা যেতিয়া 90 ডিগ্ৰী হ'ব চুম্বক ক্ষেত্ৰ আৰু বিদ্যুৎ প্ৰবাহৰ মানৰ মাজত এতিয়া তোমালোকক কৈছে এই পৰিবাহী এডাল বিদ্যুৎ প্ৰবাহৰ এই পৰিবাহীডাল এনেকুৱা বিদ্যুৎ যাই আছে ইয়াত বেটাৰী আছে ইয়াত চুম্বক আছে এই পৰিবাহীডালৰ ওপৰত যিটো বল লাগিল এই পৰিবাহী আমি যিটো কৰিলোঁ এতিয়া তোমালোকক মুচি দিয়া গ'ল এইটো এই পৰিবাহী বেটাৰী চেট মাকি দিয়া না তৎপতকৈ বুজাই দিওঁ এই পৰিবাহীডালৰ ওপৰত যিটো বল লাগিব ইয়াৰ পৰা এই চুম্বকডালৰ পৰা সেই বলটো কিহৰ ওপৰত নিৰ্ভৰ কৰে জানানে ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ ওপৰত কিয় নিৰ্ভৰ কৰে জানানে তোমালোকে প্ৰবাহৰ ওপৰত কিয় নিৰ্ভৰ কৰে যদি প্ৰবাহ বেছি হয় তেতিয়া ইয়াত যিবোৰ চুম্বক ক্ষেত্ৰ আছে চুম্বক ক্ষেত্ৰ বাঢ়িব তাৰ মানে কি চুম্বকত্ব তাৰমানে বেছিকৈ আকৰ্ষণ কৰা বল পাবই এই তাৰডালে পৰিবাহীডালে কাৰণ ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হৈছে গতিকে এই চুম্বকলৈ ৰূপান্তৰিত হৈছে আৰু বেছিকৈ প্ৰবাহ থাকিলে বেছি শক্তিশালী চুম্বক হ'ব তেতিয়া শক্তিশালী চুম্বক আৰু ইহঁতৰ মাজত আকৰ্ষণ বেছি হ'ব না নাই বা বিকৰ্ষণ বেছি হ'ব না নাই কাৰণ ইও শক্তিশালী এইফালটো আগৰ দৰে হৈ আছে হয় গতিকে ইহঁতৰ মাজৰ আকৰ্ষণ বা বিকৰ্ষণ বলটো বাঢ়ি যাব গতিকে প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব সেইটো হৈছে চুম্বক ক্ষেত্ৰৰ দিশ কাৰণ চুম্বক ক্ষেত্ৰ তাৰমানে ইয়াৰ যিডাল চুম্বক ক্ষেত্ৰ এই অশ্বসুৰাকৃতিৰ বা যিডাল বাহ্যিক চুম্বক ল'ম আমি সেইডালৰ চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰতো নিৰ্ভৰ কৰিব কাৰণ মই এতিয়াই ক'লোঁ যেতিয়া 90 ডিগ্ৰী হ'ব এইডালৰ প্ৰবাহ আৰু ইয়াৰ বলৰেখাৰ মাজৰ কোণ যেতিয়া 90 ডিগ্ৰী হ'ব হৰণ আটাইতকৈ বেছি হ'ব হৰণ বেছি হোৱা মানে কি বেছিকৈ ৰিফ্লেকশ্যন হৈছে কেতিয়া বেছিকৈ ৰিফ্লেকশ্যন হ'ব ৰিফ্লেকশ্যন মানে কি যদি আগতে এনেকুৱা আছিল বেকা হৈ গৈছে বেছিকৈ বেকা হৈ গৈছে তেতিয়া বেছিকৈ বেকা হ'ব যেতিয়া বেছিকৈ বল লাগিব এতিয়া বেছিকৈ তোমাক বল দিম ধৰা এইখন হাত যিমান বেছি বল দিম সিমান বেছি বেকা হৈ যাব হয়নে গতিকে ইয়াত যেতিয়া বেছিকৈ বল লাগিব বেছিকৈ বেকা হ'ব আৰু বেছিকৈ বেকা হোৱাটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰিছে ক'লৈ আৰু এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰিছে সেইটো হৈছে চুম্বক ক্ষেত্ৰৰ দিশ এই বলৰেখাবোৰ অৰ্থাৎ চুম্বক ক্ষেত্ৰৰ দিশটো যেতিয়া 90 ডিগ্ৰী হ'ব আটাইতকৈ বেছি হ'ব তাতকৈ কম হ'লে অলপ কমি যাই থাকিব সেইটো কথা বুজি পালা 90 ডিগ্ৰী আটাইতকৈ বেছি হয় বাকি কোনবোৰত লাহে লাহে কমি যাই থাকিব গতিকে আমি কি বুজি পালো যে
চুম্বকত যিটো কি ক'লো যিটো বল অনুভৱ বিদ্যুৎ পৰিবাহী এডালে যেতিয়া যিটো বল অনুভৱ কৰিব সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে প্ৰবাহৰ ওপৰত বলৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে প্ৰবাহৰ ওপৰত আৰু কিহৰ ওপৰত চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত তোমাক লিখি থৈ দিয়া নোট হিচাপে লিখি থৈ দিয়া ইয়াত কিটা লাইনটো আছে পৰিবাহী বিদ্যুৎ পাৰ হৈ থকা পৰিবাহী এডালত প্ৰয়োগ হোৱা বল বিদ্যুৎ পাৰ হৈ থকা পৰিবাহী এডালত প্ৰয়োগ হোৱা বলৰ দিশ কমা দিবা প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে এটা সুধিব পাৰে যে বিদ্যুৎ পৰিবাহী এডালত লগা বল বলৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে বা বল কিহৰ ওপৰত নিৰ্ভৰ কৰে তেতিয়া তোমালোকে কৈ দিবা প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ প্ৰবাহ বেছি হলে বল বেছি লাগিব প্ৰবাহটো যদি উল্টা কৰি দিও তেতিয়া বলটো বেলেগ দিশত লাগিব গতিকে বলৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰিছে প্ৰবাহৰ ওপৰত আৰু কিহৰ চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত কাৰণ এই চুম্বক ক্ষেত্ৰৰ দিশটো যেতিয়া 90 ডিগ্ৰী আছিল তেতিয়া আটাইতকৈ বেছি হৰণ হৈছিল আৰু যেতিয়া ডিগ্ৰীটো কমি যাই থাকিব সিমানে বল কমি যাই থাকিব অৰ্থাৎ হৰণ কম হ'ব গতিকে বলৰ দিশ কমি যাব এইটো গতিকে মনত থাকিব দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে এক নম্বৰ কি বিদ্যুৎ পৰিবাহী এডালত উৎপন্ন হোৱা বলৰ দিশ বিদ্যুৎ প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰে ওকে পাৰি বুজি পাইছা ন এতিয়া কেতিয়াবা তোমালোক সুধিব পাৰে কোৱেশ্চন হিচাপে সুধিব পাৰে এইটো যে বলৰ দিশ কি হ'ল বিদ্যুৎ পৰিবাহী এডালত চুম্বক এডালে দিয়া বলৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া তোমালোকে লিখি দিবা যদি কেতিয়াবা সোধে পৰীক্ষা এটা বৰ্ণনা কৰা প্ৰমাণ কৰা এনেকৈ সুধিব পাৰে তেতিয়া তোমালোকে যিটো পৰীক্ষা মই কৰি দিলা লগতে এই পৰীক্ষা কাৰ্যকলাপটো এইটো লিখি দিবা পাৰিবা নহয় বুজি পাইছা আৰু না আৰ চান্স কম থাকে তথাপি তোমালোকে চাই থৈ দিবা হা তাৰ নহয়তো সহজ বস্তু মনত ৰাখি থৈ দিলে হ'ল তাৰ পিছত তোমালোকক এটা বস্তু লাগিব আমি কি পঢ়িলো যে এডাল পৰিবাহী মাজেৰে যদি বিদ্যুৎ পাৰ হৈ যাই থাকে এডাল চুম্বকে তাৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এই বস্তুটো পঢ়ি আছো আমি যে এডাল পৰিবাহীৰ মাজেৰে যদি বিদ্যুৎ পাৰ হৈ যাই থাকে কাষত যদি এডাল চুম্বক আছে চুম্বকডালে এই পৰিবাহীডালৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায় ইয়াৰে পৰা দুটা কথা স্পষ্ট হ'ল কিছুমান কথা স্পষ্ট হ'ল কি হ'ল মই তোমালোকক কওঁ ইয়াৰ ওপৰত যিটো বল প্ৰয়োগ হ'ব এটা বল প্ৰয়োগ হ'ব সেই বলৰ দিশ বা বল বুলি ক'ব পাৰি বলৰ দিশ বুলি কিতাপত আছে মই বলৰ দিশ বুলি কৈছো সেই বলৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰিব এই প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ইয়াৰ চুম্বক ক্ষেত্ৰ চুম্বক ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আমি তিনিটা শব্দ পালো চুম্বক ক্ষেত্ৰ প্ৰবাহ আৰু বলৰ দিশ কি চুম্বক ক্ষেত্ৰ প্ৰবাহ আৰু বলৰ দিশ ইহঁতৰ মাজত এটা সম্পৰ্ক পালো যে এডাল তাৰেৰে যদি পৰিবাহী এডালেৰে যদি বিদ্যুৎ পাৰ হৈ যাই থাকে তেনেহলে কাষত এডাল চুম্বক থাকিলে যিটো বলৰ দিশ হ'ব ইহঁতৰ মাজত যিটো বল প্ৰয়োগ হ'ব সেই বলৰ দিশ চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এই তিনিটা বস্তু এটা এটাৰ লগত সম্বন্ধ হৈ আছে গতিকে আমি ইহঁতৰ দিশ জানাৰ কাৰণে এটা উপায় দিয়া আছে তোমালোকৰ কিতাপত যিটো ভেৰি ইম্পৰ্টেন্ট ফ্লেমিঙৰ বাও হতিয়া নীতি তাৰ মানে তোমাক যদি চুম্বক ক্ষেত্ৰৰ দিশ দিয়া আছে প্ৰবাহৰ দিশ দিয়া আছে যে প্ৰবাহ এইফালে যাই আছে চুম্বক ক্ষেত্ৰ আছে এইফালে আৰু চুম্বকৰ বলৰেখাৰ দিশ কোনফালে এইফালে তেনেহলে তোমাক পৰীক্ষাত সুধিব বলৰ দিশ কোনফালে এতিয়া কেনেকৈ ক'বা তোমালোকে তাৰ বাবে এটা উপায় আছে বা তোমালোকক দিলে যে বলৰ দিশ এইটো প্ৰবাহৰ দিশ এইটো চুম্বক ক্ষেত্ৰৰ দিশ উলিওৱা যে বলৰ দিশ এইটো প্ৰবাহৰ দিশ এইটো চুম্বক ক্ষেত্ৰৰ দিশ কি বা এই তিনিটা উল্টা বেলে যদি বলৰ দিশ দিলে প্ৰবাহ দিলে চুম্বক ক্ষেত্ৰ সুধিলে বা বলৰ দিশ চুম্বক ক্ষেত্ৰ দিলে প্ৰবাহ সুধিলে তাৰ দুটা বস্তু দিয়া আছে এটা সুধিব তোমালোকক এনেকুৱা সেইটো কাৰৰ কাৰণে তোমালোকক ফ্লেমিঙে এটা নীতি দিছিল ফ্লেমিং নামৰ সাইন্টিষ্ট এজনে সেইটো কোৱা ফ্লেমিঙৰ বাও হতিয়া নীতি ইম্পৰ্টেন্ট লিখি লবা কোৱেশ্চন লিখি লোৱা ফ্লেমিঙৰ বাও হতিয়া নীতিটো লিখা ফ্লেমিং বানানটো পাৰিবা
এইটো ফ্লেমিঙৰ বাওহতীয়া নীতিটো লিখা উত্তৰত লিখা উত্তৰত তোমালোকে লিখিবা ফ্লেমিঙৰ তোমালোকে পোষ্ট কৰি লিখি যাবা দেই মোৰ টাইম কম থাকে গতিকে মই কৈ যাম তোমালোকে পোষ্ট কৰিবা ভিডিঅ'টো তাৰপিছত লিখি যাবা যে ফ্লেমিঙৰ বাওহতীয়া নীতি অনুসৰি বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব তোমালোকে পোষ্ট কৰি লিখি ল'বা বস্তুখিনি আকৌ এবাৰ কৈ দিছোঁ ফ্লেমিঙৰ বাওহতীয়া নীতি অনুসৰি যদি বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিয়া হয় আৰু যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ আৰু বুঢ়া আঙুলিয়ে মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত প্ৰয়োগ হোৱা বলৰ দিশ বা দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ অথবা কি ক'লো পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব ওকে এইটো তোমাক বুজাই দি আছো ইম্পৰ্টেণ্ট হয় ফ্লেমিঙৰ বাওহতীয়া নীতি কিহৰ বাবে আহিছে তিনিটা শব্দ যোগ কৰাৰ কাৰণে তোমাৰ প্ৰবাহ চুম্বক ক্ষেত্ৰ আৰু প্ৰবাহ চুম্বক ক্ষেত্ৰৰ বলৰ দিশ এই তিনিটা শব্দ পাইছিলো আমি এই তিনিটাৰ যদি দিশটো দিয়া দুটাৰ দিশ দিয়া থাকে এটাৰ দিশ কেনেকৈ ওলাম তাৰ মানে কি ইহঁতৰ মাজত এটা সম্বন্ধ দিছে ফ্লেমিঙে কি সম্বন্ধ তোমাক কৈছে তাৰ মানে তোমাক ফ্লেমিঙৰ বাওহতীয়া নীতিটো কি দিব দিশ দিব দিশ মানে কি কোনটো সাইডে তোমাৰ বলটো লাগিব এইফালে লাগিব নে আগফালে লাগিব নে বাওফালে লাগিব নে সোঁফালে লাগিব কোনটো সাইডে লাগিব ওকে সেই বস্তুটো ফ্লেমিঙৰ বাওহতীয়া নীতিয়ে দিব ইয়াতে চোৱা তোমাক কৈছে তুমি বাও হাতখন আছে তোমাৰ সকলোৰে বাও হাত আছে তাৰে তুমি এইটো কি বুঢ়া আঙুলি এইটো কি তৰ্জনী আঙুলি নামন্ত্ৰা বুঢ়া আঙুলি তৰ্জনী আৰু এইটো হৈছে মধ্যমা মাজৰটো মধ্যমা এইটো কোৱা হয় তৰ্জনী এইটো কোৱা হয় বুঢ়া আঙুলি কি বুঢ়া তৰ্জনী মধ্যমা কৈছে বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে ৰাখা তাৰ মানে কি 90 ডিগ্ৰীত ৰাখিব লাগিব কেনেকৈ চোৱা এইটো আছে তিনিটা আছে তাৰ এইটো আঙুলি তুমি নামাই দিয়া অলপমান দিলা ইহঁতৰ মাজৰ কোণটো চোৱা 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী কোণ চোৱা এইটো 90 ডিগ্ৰী কোণ যেতিয়া ইহঁতে লম্ব এই 90 ডিগ্ৰী কোণ দেখা পাইছা এইটো 90 ডিগ্ৰী কোণ হ'ল মধ্যমা আৰু তৰ্জনী আঙুলিৰ মাজত 90 ডিগ্ৰী এতিয়া বুঢ়া আঙুলিটো চোৱা তাৰ হাতখন এনেকৈ দিয়া দিলা ইহঁতৰ এই আঙুলিটো মেলি দিয়া পুৰা বুঢ়া আঙুলিটো এই কোণটো চোৱা 90 ডিগ্ৰী গতিকে ইহঁত কিনো 90 ডিগ্ৰীত আছে ই 90 ডিগ্ৰী ই 90 ডিগ্ৰী আৰু ইহঁতে 90 ডিগ্ৰী তাৰ মানে এটা আনটো লম্বা হ'ব আছে একদম সহজ কি কৰিবা আঙুলি মেলি দিবা এনেকৈ তিনিটা আঙুলি এই দুটা জপাই দিয়া দিলা এই তিনিটা এনেকুৱা আছে এইটো আঙুলি নামাই দিয়া পাস হৈ গ'ল 90 ডিগ্ৰী বুঢ়া আঙুলিটো মেলি দিবা আৰু এইটো 90 ডিগ্ৰী হ'ল এতিয়া কি কৈছে এনেকৈ দিলা ৰবা এনেকৈ দিলা যদি এইটোই তোমাক কি হ'ব আৰু মই এইটো এনেকৈ যদি কৈছে নিয়ম অনুসৰি কৈছে যদি তৰ্জনী আঙুলি এইটো তৰ্জনী ৰবা ভিডিঅ'টো কাটা গ'ল নেকি ওকে উঠিছে তৰ্জনী আঙুলিয়ে কি দেখুৱাব দিছে চুম্বক ক্ষেত্ৰৰ দিশ তাৰ মানে কি চুম্বকৰ বলৰেখাৰ দিশ বা চুম্বক ক্ষেত্ৰৰ দিশ এইটো আঙুলিয়ে কি দেখুৱাব চুম্বক ক্ষেত্ৰৰ দিশ এইটো আঙুলিয়ে কি দেখুৱাব সৰি ভিডিঅ'টো কাটা গৈছিল কাটা গ'লেই আৰু দিগদাৰ কৈছে বাও হাতখন মেলিছা এইটো তিনিটা আঙুলি মেলি দিছা কেনেকৈ মেলিব লাগে কৈছোঁ কি কৰিবা এই দুটা আঙুলি বন্ধ কৰি দিয়া ফাৰ্ষ্ট এই দুটা আঙুলি বন্ধ কৰি দিয়া লাষ্টৰ দুটা দিলা তাৰপিছত এনেকুৱা হৈছে তাৰপিছত এইটো আঙুলি এনেকৈ তলৰ ফালে নামাই দিয়া অলপমান দিলা এইটো ওপৰৰ ফালে থাকিব দিয়া এইটো মেলি দিয়া বুঢ়া আঙুলিটো মেলি দিয়া
এতিয়া চোৱা ইহঁতৰ মাজৰ কোণ 90 ডিগ্ৰী আৰু এই দুটাও 90 ডিগ্ৰী চোৱা ওকে আটাইকেইটা 90 ডিগ্ৰীত আছে তাৰপিছত কি যদি তোমাৰ এই আঙুলিটোৱে এইটো আঙুলি এই তোমাৰ মাধ্যম আঙুলিটোৱে প্ৰবাহৰ দিশ দেখুৱায় তাৰমানে তাৰ এডাল আছে ধৰা হ'ল এইডাল তাৰ ইয়াৰ প্ৰবাহ এইফালে যে তুমি এই আঙুলিটো কোনফালে দেখো ওপৰ ফালে থাকিব তাৰ মানে কি এইটো ওপৰ ফালে থাকিব মানে এই আঙুলিটো হতে তুমি প্ৰবাহৰ দিশৰ ফালে দিবা এনেকুৱা প্ৰবাহ আছে এইটো ওপৰ ফালে দিব লাগিব যদি তলৰ ফালে আছে তলৰ ফালে দিব লাগিব যদি বাও ফালে আছে বাও ফালে দিব লাগিব সোঁফালে থাকিলে সোঁফালে দিব লাগিব ওকে এই আঙুলিটো কোনফালে থাকিব প্ৰবাহৰ দিশৰ ফালে থাকিব ওকে তাৰ পিছত এইটো আঙুলি কোনফালে থাকিব যে তৰ্জনী আঙুলি আছে সেইটো হতে থাকিব চুম্বক ক্ষেত্ৰৰ দিশৰ ফালে চুম্বক ক্ষেত্ৰৰ দিশ এডাল চুম্বক আছে ইয়াৰ চুম্বক ক্ষেত্ৰৰ দিশ ধৰা এইটো ফালে তেনেহ'লে এইটো আঙুলি কোনফালে থাকিব লাগিব তৰ্জনী আঙুলিটো এইফালে থাকিব লাগিব যেটো ফালে ওপৰ ফালে চুম্বক ক্ষেত্ৰ ওপৰ ফালে থাকিব লাগিব তল ফালে হলে তল ফালে বাও ফালে সোঁফালে ওকে যেটো ফালে চুম্বক ক্ষেত্ৰৰ দিশ থাকিব এই এডাল চুম্বকৰ যেটো দিশ থাকিব বাহ্যিক চুম্বকডাল অশ্বহুৰাকৃতি বা দণ্ড চুম্বকৰ সেইটো দিশৰ ফালে এই আঙুলিটো দিবা তেতিয়া এই বুঢ়া আঙুলিটোৱে কিহৰ দিশ দেখুৱাব বলৰ দিশ সূচাব যেটো বল প্ৰয়োগ কৰিব এই চুম্বকডালে ইয়াৰ ওপৰত সেই দিশটো কোনফালে বলটো প্ৰয়োগ কৰিব তুমি এই বুঢ়া আঙুলিটোৰ দ্বাৰা গম পাই যাবা ওকে ফ্লেমিঙে এই নীতিটো দিছিল যে মই আঁকি দিছো তোমালোকক আঁকি দিবা পৰীক্ষাত তেতিয়া ভাল হ'ব যদি ফ্লেমিঙৰ নীতিটো লিখিব আহে তোমালোকে জাস্ট সিম্পলকৈ আঁকি দিয়া বুঢ়া আঙুলিটো আঁকি দিয়া এনেকৈ বুঢ়া আঙুলিটো আঁকা তাৰপিছত এইটো এনেকৈ দিয়া তাৰপিছত এনেকৈ সিম্পলি আঁকি দিয়া আৰু মই ছবি ভাল নহয় এইটো বুঢ়া আঙুলি লিখি দিবা এনেকৈ আৰু এইটো লিখি দিয়া তৰ্জনী এইটো লিখা মাধ্যমা লিখি দিবা আৰু বুঢ়া আঙুলিয়ে কিহৰ দিশ সূচাব বলৰ দিশ গতিকে বলৰ দিশ বুলি লিখি দিয়া ই কি সূচায় কিহৰ দিশ চুম্বক ক্ষেত্ৰ ইয়াত চুম্বক ক্ষেত্ৰ বুলি লিখি দিবা আৰু ইয়াত ই প্ৰবাহৰ দিশ তোমালোকে লিখি দিবা প্ৰবাহৰ দিশ ওকে তিনিটা বস্তু লিখি দিবা বুজি পালা এই তিনিটা 90 ডিগ্ৰীত ৰাখি ই কি দেখুৱাব মাধ্যমা কি দেখুৱাব প্ৰবাহ বিদ্যুৎ প্ৰবাহৰ দিশ তৰ্জনীয়ে কি দেখুৱাব চুম্বক ক্ষেত্ৰৰ দিশ আৰু বুঢ়া আঙুলিয়ে কিহৰ দিশ সূচাব বলৰ দিশ ওকে এতিয়া তোমাক কোৱেশ্চন এটা সুধিলে ধৰা হ'ল এইটো পাৰিবা নহয় চোৱা এই তাঁৰডালৰ মাজেৰে এনেকৈ প্ৰবাহ চাইছে এইফালে ধৰা হ'ল ইয়াত এডাল চুম্বক আছে এইটো চুম্বক আছে তোমালোকৰ ইয়াৰ চুম্বক ক্ষেত্ৰৰ দিশ এইটো ফালে এনেকৈ যায় চুম্বক ক্ষেত্ৰ ওকে তোমাক সুধিলে এই তাঁৰডালৰ ওপৰত যেটো বল লাগিব সেই বলৰ দিশ কি হ'ব তেতিয়া তোমালোকে কি কৰিবা ফ্লেমিঙৰ বাহতীয়া নীতি কেনেকৈ আঙুলিটা মেলি দিলা 90 ডিগ্ৰীত এনেকুৱাকৈ মেলি দিলা আটাইকেইটা তাৰপিছত এই আঙুলিটো তুমি প্ৰবাহৰ দিশত দিয়া মাধ্যমাটো প্ৰবাহ কোনফালে ওপৰৰ ফালে গতিকে এইটো ওপৰৰ ফালে কৰি দিলো হ'ল এইফালে প্ৰবাহ এইফালে তাৰপিছত চুম্বক ক্ষেত্ৰ কোনফালে এইটো সাইডে আছে গতিকে এই আঙুলিটো এইটো সাইডে কৰি দিলো হ'ল এইটো প্ৰবাহৰ ফালে এইটো চুম্বক ক্ষেত্ৰৰ ফালে এতিয়া এই বুঢ়া আঙুলিটো চোৱা ভিতৰৰ ফালে যায় আছে ভিতৰৰ ফালে চোৱা ভিতৰৰ ফালে যায় আছে এইটো ভিতৰৰ ফালে সোমাই আছে তাৰ মানে এই তাঁৰডালৰ ওপৰত যেটো বল লাগিব সেইটো ভিতৰৰ ফালে অৰ্থাৎ এনেকৈ ভিতৰত সোমাই যাব এনেকৈ ঠেলিছে ওকে বুজি পাইছা কথাটো এনেকুৱা সিস্টেমত কৰে মনত ৰাখিবা পঢ়িলে গম পাবা ফ্লেমিঙৰ বাহতীয়া নীতি আঙুলি তিনিটা মেলি দিবা যেটো যোন ফালে প্ৰবাহ এইফালে আছে তেতিয়া তুমি প্ৰবাহটো এইফালে দিব লাগিব চুম্বক ক্ষেত্ৰ এইফালে আছে চুম্বক ক্ষেত্ৰৰ আঙুলি এইফালে এতিয়া বল কোনফালে আগৰ ফালে বা কেতিয়া তোমাক বলৰ দিশ দিলে যে বল এইফালে লাগি আছে প্ৰবাহ ওপৰৰ ফালে লাগি আছে এতিয়া তোমাক সুধিলে যে চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে এতিয়া বলৰ আঙুলিটো বলৰ ফালে দি দিয়া বুঢ়া আঙুলিটো বলৰ দিশ সূচাব গতিকে বুঢ়া আঙুলিটো বলৰ ফালে দি দিয়া তাৰপিছত এইটো প্ৰবাহৰ আঙুলিটো ওপৰৰ ফালে দি দিয়া এতিয়া চুম্বক ক্ষেত্ৰৰ দিশ কোনফালে ভিতৰ বাহিৰৰ ফালে তাৰ ওলাই আহিছে এনেকুৱা আঙুলি তিনিটা মিলি দিলে গম পাই যাব পাৰি এইখিনি আছিল ইয়াত তোমালোকৰ তাৰপিছত কৈছে আৰু বলৰ এটা কুৱেশ্যন লিখি থোৱাচোন এইটো কুৱেশ্যন লিখিছা এইটো কুৱেশ্যন লিখি দিয়া যে প্ৰবাহযুক্ত পৰিবাহী আৰু চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা পোষ্ট কৰি কুৱেশ্যনটো লিখি লোৱা প্ৰবাহযুক্ত পৰিবাহী আৰু চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা এই যেটো প্ৰবাহ এইটো এইখানে পৰিবাহী আৰু এইফালে এডাল চুম্বক এই বস্তুটো ইউজ কৰা
এইটো ক'ত ক'ত ব্যৱহাৰ কৰা হয় সেই সঁজুলিবোৰৰ নাম লিখিব দিছে এইবোৰ এনেইতো দিয়া নাই কিতাপত তোমালোকক এইবোৰ তোমাৰ প্ৰেক্টিকেলি জীৱনত যিবোৰ বস্তু কম্পিউটাৰ লেপটপ সাউন্ড বক্স লাউড স্পিকাৰ ডিজে বক্স এই সকলোবোৰত এইবোৰ বস্তু ব্যৱহাৰ হৈছে গতিকে তোমাক এটা প্ৰশ্ন সুধিছে ইয়াত যে প্ৰবাহযুক্ত পৰিবাহী এইডাল পৰিবাহী প্ৰবাহযুক্ত আৰু চুম্বক ক্ষেত্ৰ এইটো চুম্বক তেনেদৰে চুম্বক ক্ষেত্ৰত ব্যৱহাৰ হৈ থকা সঁজুলিৰ নাম লিখিব দিছে এতিয়া তোমালোকে এইটামান লিখি থৈ দিয়া কি লিখিবা বৈদ্যুতিক মটৰ বৈদ্যুতিক জেনেৰেটৰ মটৰ ঘৰত মটৰ আছে সকলোৰে এই সৰু মটৰো পায় ডাঙৰ মটৰো ঘৰৰ ফেনটো যিখন ফেন আছে ফেনতো এখন মটৰ থাকে বা তাৰ পানী তোলা মেচিনতো এটা মটৰ থাকে তোমালোকে সৰু সৰু প্ৰজেক্ট বনোৱা সৰু সৰু মটৰো সেইবোৰো মটৰ সকলোবোৰ মটৰত এই বস্তুটো যে পৰিবাহী আৰু চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয় তাৰ পিছত তোমালোকক দিছে লাউড স্পিকাৰ স্বৰবৰ্ধক যিবোৰ তোমালোকৰ স্বৰবৰ্ধক আছে তাৰমানে লাউড স্পিকাৰ ডিজে বক্স হোম থিয়েটাৰ এইবোৰতো স্বৰবৰ্ধক বুলি কয় সেইবোৰক স্বৰবৰ্ধকতো কি কৰা হয় তোমালোকৰ ইয়াক ইউজ কৰা হয় এই টেকনিকবোৰ স্বৰবৰ্ধক তোমালোকে সেইভাবে চাবাচোন যিবোৰ স্বৰবৰ্ধক অৰ্থাৎ স্পিকাৰবোৰত এনেকুৱা ডাঙৰ ডাঙৰ চুম্বক পোৱা সৰুতে খেলিছিলা মনত যদি আছে মাইক্ৰফোন তোমালোকে কাণত লোৱা হেডফোনতো এডাল চুম্বক থাকে জান চাবাচোন চোৱা হেডফোন হওক তোমাক হেডফোনডালেৰে বুজাই দিছোঁ এডাল হেডফোনত এনেকুৱা এটা চুম্বক থাকে তোমালোকে জানা তাৰপিছত এই তাঁৰডালেৰে কি হয় বিদ্যুৎ প্ৰবাহ নাহে ইয়াত চুম্বকো থাকিল পৰিবাহীও থাকিল গতিকে ইয়াত সেই সূত্ৰটো যে পৰিবাহী আৰু চুম্বক ব্যৱহাৰ হৈছে এই সঁজুলিৰ নাম এইবোৰ আহিলে লিখি দিবা মাইক্ৰফোন লিখিব পাৰা এইখিনি তাৰপিছত তোমালোকক দিছে উদাহৰণ 13.2 231 পেজৰ এইটো কৰিম এইবাৰ উদাহৰণ 13.2 231 পেজ ইয়াত এটা কুৱেশ্যন দিছে ইণ্টাৰেষ্টিং কুৱেশ্যন তোমালোকে এনসাৰটো চাই নলবা চেষ্টা কৰা নিছে যে চিত্ৰ 13.14 দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চুম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়াশীল বলৰ দেখুৱা কুৱেশ্যনটো দিছে এনেকুৱা চিত্ৰটো আঁকি দিলে হৈ যাব ক্লিয়াৰ এটা কৈছে যে কুৱেশ্যনটোত কৈছে এটা ইলেক্ট্ৰন এনেকৈ পৰিছে এনেকৈ বুজি পাইছা এইটো দিশত আহিছে এনেকৈ হল তাৰ পিছত এই যিটো ৰাস্তাৰে আহিছে তাত এখন চুম্বক ক্ষেত্ৰ আছে তাৰমানে কৰবাত এডাল চুম্বক আছে চাগে তাৰ বাবে এখন চুম্বক ক্ষেত্ৰ সৃষ্টি হৈছে গতিকে এখন চুম্বক ক্ষেত্ৰ আছে যাৰ দিশটো হৈছে এইফালে এইটো দেখুৱাই দিছো হল এতিয়া কৈছে ইলেক্ট্ৰনটো যেতিয়া চুম্বক ক্ষেত্ৰ এখনৰ মাজেৰে আহিব ইয়াৰ ওপৰত যিটো বল প্ৰয়োগ হ'ব বলৰ দিশ কোনফালে হৈছে বলৰ দিশ সুধিছে তোমাক অপচন দিয়া আছে তোমালোকে চেষ্টা কৰা পোষ্ট কৰি চেষ্টা কৰা এতিয়া মই কৈ দি আছো মই ৰখিব নোৱাৰো এতিয়া টাইম নাই মোৰ গতিকে চোৱা ইয়াত চুম্বক ক্ষেত্ৰ যেতিয়া ইলেক্ট্ৰন এটা আহিব ওপৰৰ পৰা ইলেক্ট্ৰন এটা যেতিয়া পৰিব ইলেক্ট্ৰনে গতি কৰিলে কিহৰ সৃষ্টি হয় মই তোমাক কৈছিলো ইলেক্ট্ৰন অৰ্থাৎ আধানে গতি কৰিলে বিদ্যুতৰ সৃষ্টি হয় গতিকে কিহৰ সৃষ্টি হৈছে বিদ্যুৎ ওকে বিদ্যুতৰ সৃষ্টি হৈছে গতিকে এইখিনি যিটো ৰাস্তাৰে ইলেক্ট্ৰনটো আহিল কিহেৰে আহিব লো ধাতুৰ মাজেৰে আহিলে ইলেক্ট্ৰন গতিকে সেইটো মাজেৰে যেতিয়া ইলেক্ট্ৰনটো আহিব তাত এটা বিদ্যুতৰ সৃষ্টি হ'ব আৰু সেই বিদ্যুতৰ দিশটো কোনফালে হয় যে ইলেক্ট্ৰনৰ যদি তলৰ ওপৰৰ পৰা তললৈ পৰে তেনেহ'লে বিদ্যুতৰ দিশ কোনফালে হ'ব আমি জানিছিলোঁ যে ইলেক্ট্ৰনৰ দিশৰ বিপৰীতে যে ইলেক্ট্ৰনটো যিটো ফালে গতি কৰিছে তাৰ বিপৰীত দিশে বিদ্যুতৰ সৃষ্টি হয় তাৰমানে যদি ইলেক্ট্ৰনটো এনেকৈ আহে বিদ্যুৎ ওপৰলৈ যাব তাৰমানে ইলেক্ট্ৰনৰ গতিৰ বিপৰীতে বিদ্যুতৰ সৃষ্টি হয় গতিকে ইলেক্ট্ৰনটো এনেকৈ পৰিছে গতিকে বিদ্যুৎটো ওপৰৰ ফালে যাব তাৰমানে ইলেক্ট্ৰনটো যে ওপৰৰ পৰা তললৈ পৰিছে তেতিয়া বিদ্যুৎটো তলৰ পৰা ওপৰলৈ যাব গতিকে বিদ্যুতৰ দিশ এইটো তাৰমানে কি প্ৰবাহৰ দিশ বিদ্যুৎ প্ৰবাহৰ দিশ ওপৰৰ ফালে চুম্বক ক্ষেত্ৰৰ দিশ এইফালে এতিয়া বলৰ দিশ সুধিছে ফ্লেমিঙৰ বাহতীয়া নীতি ইউজ কৰা ফ্লেমিঙৰ বাহতৰ আঙুলি মেলি দিয়া চুম্বক ক্ষেত্ৰ কোনটো এইটো আঙুলি আছিল চুম্বক ক্ষেত্ৰ গতিকে চুম্বক ক্ষেত্ৰৰ দিশত এইটো আঙুলি দি দিয়া তাৰপিছত প্ৰবাহ ওপৰ ফালে প্ৰবাহ এইটো আঙুলি আছিল মাধ্যমা ওপৰৰ ফালে দি দিলো এইটো এনেকৈ দি দিলো এতিয়া বুঢ়া আঙুলিটো কোন ফালে গৈছে চোৱা ভিতৰৰ ফালে তাৰ মানে কি বলটো ভিতৰৰ ফালে লাগি আছে এতিয়া অপচন কেই নম্বৰ
চোৱা ডি নম্বৰ অপশ্যনটো চোৱা পৃষ্ঠৰ ভিতৰলৈ এই উত্তৰটো তোমালোকে লিখি দিছে উত্তৰটো হৈছে ডি গতিকে উত্তৰটো হৈছে ডি চোৱা চুম্বক ক্ষেত্ৰ প্ৰবাহ ওপৰ ফালে থাকিব কিয় ওপৰ ফালে থাকিব বহুতে তল ফালে বুলি ভাবি আছিল তাৰ বাবে ভুল যাব কাৰণ ইলেক্ট্ৰনে যিটো ফালে গতি কৰে তাৰ বিপৰীত দিশে বিদ্যুতৰ সৃষ্টি হয় যদি এনেকৈ গতি কৰি আছে তেনেহ'লে ওপৰৰ ফালে বিদ্যুৎ যাব গতিকে বিদ্যুতৰ দিশ ওপৰৰ ফালে বুঢ়া আঙুলি ভিতৰৰ ফালে সোমাই গৈছে তাৰমানে বলৰ দিশ ভিতৰৰ ফালে চোৱা বহুতে ভাবিব পৰা যে মই আকৌ বুজি পোৱা নাই কি বুজাই আছে তোমালোকে চোৱা এই চেপ্টাৰটোৰ ক্ষেত্ৰত মই এটা কথা কওঁ চেপ্টাৰটো তোমালোকে এবাৰ নিজে পঢ়িবা নিজে পঢ়ি যেতিয়া দেখা পাবা যেতিয়া মই বুজি পোৱা নাই দেখোন তেতিয়া মোৰ ভিডিঅ'টো চালে তোমালোকে বুজাত বেছি ভাবিব এইটো বস্তু তাৰমানে এনেকুৱা এতিয়া ডাইৰেক্ট যদি মই এনেকুৱা পঢ়াইছোঁ পঢ়িলে কি বস্তু এইবিলাক এনেকুৱা ভাবিব পাৰা গতিকে তোমালোকে যেতিয়া চেপ্টাৰটো পঢ়িবা ৰিডিং কৰিবা তেতিয়া গম পাবা যে এইটো বস্তু কিয় বা এনেকুৱা হ'ল তাৰপিছত মোৰ ভিডিঅ'টো চালে তেতিয়া ক্লিয়াৰ হৈ যাব বস্তুবিলাক অ'কে এইটো বুজি পালা তাৰপিছত প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীটো ৰ'বা কি আছে চাওঁ প্ৰশ্নাৱলীত চোৱা প্ৰথম কুৱেশ্যন দিছে চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নলিখিত কোনটো ধৰ্ম সলনি হ'ব পাৰে যে চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰি অৱস্থাত প্ৰটন এটাৰ কি ভৰ কোনটো ধৰ্ম সলনি হ'ব পাৰে ভৰ গতি ভৰবেগ এম ভি ইয়াত তোমালোক প্ৰশ্নাৱলী আছে চোৱা প্ৰশ্নাৱলী কুৱেশ্যন কেইটা কৰিব পাৰিলে ভাল হ'ব তোমালোকৰ তোমালোকে চেষ্টা কৰিবাচোন প্ৰশ্নাৱলীটো মই নেক্সট ক্লাছত লাগে কৰি দিম পোনপ্ৰথমে তোমালোকে চেষ্টা কৰিবা অ'কে এইটো ভিডিঅ' মই এইখিনিতে আৰু নেক্সট ভিডিঅ'ত মই বৈদ্যুতিক মটৰটো পঢ়াই দিম মটৰ পঢ়াম তাৰপিছত চুম্বকীয় আৱেশ আৰু অলপমান পঢ়ালে শেষ হৈ যাব তোমালোকৰ চেপ্টাৰটো গতিকে তোমালোকে অনুশীলন ট্ৰাই কৰিবাচোন মই নেক্সট ক্লাছত লাগে কৰাই দিম আজি ট্ৰাই কৰিবা আৰু আজি যিখিনি পঢ়ালোঁ সেইখিনি অলপ চাবা পঢ়ি চাবা নিজে তেতিয়া বেছি ভালকৈ ক্লিয়াৰ হ'ব সময় বহুত যাইছে ভিডিঅ'বোৰ কাৰণ কনচেপ্ট নাই এইবোৰ এতিয়া অলপমান বুজালেও নহয় চেষ্টা কৰিছোঁ বুজাব এতিয়া 3D পিকচাৰ দিলে বেছি ভাল লাগিলে হয় কিন্তু সেইবোৰতো এতিয়া পচিবল নহয় গতিকে তোমালোকে পঢ়ি ল'বা তাৰপিছত বুজিবলৈ চেষ্টা কৰিবা নিশ্চয় বুজিবা বাকী ভালকৈ থাকা ভালকৈ পঢ়া শুনা কৰা জয় অসম আৰু ইজনে এজনক সহায় কৰি থাকিবা জুহিয়াক সহায় কৰিবা কেতিয়াবা ভিক্ষাৰী গ'লে তোমালোকে কিবা নহয় কিবা অলপ দিবা চেষ্টা কৰিবা বাকী জয় অসম